নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আমি যাব ওলাইছোঁ অকণমান তেজপুৰ টাউনলৈ। অলপ বজাৰ আছে, ঘৰুৱা বজাৰ। তাকে বোলো অলপ ওলাই যোৱাও হ'ব আৰু বজাৰকেইটা কৰি অনাও হ'ব। তেতিয়াহ'লে গৈ থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইখন হৈছে দৰং মহাবিদ্যালয়। আৰু এয়া হৈছে মহাভৈৰৱ মন্দিৰ। বাইকত যোৱাৰ বাবে আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিলোঁ। কেতিয়াবা আহিম, তেতিয়া আপোনালোকক ভিতৰত সোমাই ভালকৈ দেখুৱাম বাৰু। আমাৰ বজাৰ কৰা হ'ল। এতিয়া হাজবেণ্ডে বিল পে'মেণ্ট কৰিব গৈছে। ইয়াৰ লাইনত থিয় হৈ আছে, বাপেক পুতেক দুইটাই। সি দেউতাকৰ লগত লাগি আছে, তাক বোলে এযোৰ চশমা লাগে, সেইটো কাৰণে দেউতাকৰ লগত লাগি আছে। আমি আহি এইমাত্ৰ ঘৰ পালোহি বজাৰ কৰি। আপোনালোকক কি কি আনিছোঁ এবাৰ দেখুৱাই দিছোঁ ৰ'ব। বস্তুখিনি আনি মই এনেকৈ পেলাই থ'লোঁ। দুটা হটকেছ আনিলোঁ, এই দুটা অলপ প্ৰয়োজন আছিল, লৈ আহিলোঁ। তাৰপিছত এইখন আনিলোঁ। তাৰপিছত আনিলোঁ 6টা বাতি, চামুচ। এইটো এটা ডেণ্ড্ৰফ শ্বেম্পুৰ, ডক্টৰে দিছিলে, খুব ভাল ডেণ্ড্ৰফৰ কাৰণে। এইটো আনিলোঁ। তাৰপিছতে এই দুটা আনিলোঁ, এই দুটাও প্ৰয়োজন হৈ থাকে, এই দুটা আনিলোঁ। তাৰপিছত এখন ডাইনিং কভাৰ, আগৰখন অলপমান বেয়া হৈছিল, সেইটো কাৰণে এখন লৈ আহিলোঁ। আৰু মোৰ নিজলৈ আনিলোঁ এটা ফেচ ৱাছ, এটা গ্লিচিনটো জানিয়ে ঠাণ্ডা দিনত খুবেই প্ৰয়োজন, সেইটো কাৰণে লৈ আহিলোঁ। তাৰপিছত এটা লেকমিৰ লিকুইড সেন্দুৰ আনিলোঁ। আৰু দুখন ফণী আনিছিলোঁ, ল'ৰাই লৈ আছে। আজি বজাৰ ইমানেই, আপোনালোকক দেখুৱালোঁ। কেনেকুৱা পালে জনাব ভিডিঅ'টো। যদিহে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।